হেল্ল' গাইজ, মই ছোৱালীক লৈ হস্পিটেললৈ আহিছোঁ। হঠাতে তাই অকণমান অসুখ হ'ল। সেই যোৱা ৰাতি অসুখ হৈছিলে, হস্পিটেললৈ নিছিলোঁ, কিবাকিবি টেষ্ট কৰিবলৈ দিছিলে, তাকে কৰিবলৈ লৈ আহিলোঁ। লাইফ কেয়াৰ নাৰ্ছিং হোমলৈ আহিছিলোঁ। আমি দুজনী ইয়াতে বহি আছোঁ, পাপাকে কাগজ পাতি কৰিবলৈ গৈছে। আকৌ আমি লিফ্টেৰে ওপৰলৈ যাম, যিহেতু ইয়াতে ৰৈ আছোঁ। লিফ্টেৰে এতিয়া গ'লোঁ আৰু লিফ্টৰ ওপৰৰ ফাললৈ আহি পালোঁহি। ছোৱালীক ৰুমৰ ভিতৰত সোমাই তাইক কাপোৰ চেঞ্জ কৰিবলৈ দিছে, এক্সৰে কৰিব যিহেতুকে হৈ গ'ল। আকৌ আমি ঘৰলৈ বুলি আহি আছোঁ। এয়া বাহিৰৰ ভাগটো মই অকণমান দেখুৱাই দিওঁ, গাড়ীখন পাৰ্কিঙত আছে যিহেতুকে আনলৈকে অকণমান দেখুৱাই দিওঁ বুলি ভাবিলোঁ। এইখনেই লাইফ কেয়াৰ হস্পিটেল। দেখিছে, মই গোটেইখনেই দেখুৱাই দিলোঁ যিখিনি পাৰোঁ আৰু ৰ'দো দিছে। আকৌ আহিলোঁ হোটেলত অকণমান সোমাই, ছোৱালীৰ ভোক লাগিছে, তাইক পৰঠা খাবলৈ দিলোঁ। আমি একাপ চাহ মিঠাই খালোঁ। হৈ গ'ল। আমি আকৌ আহিলোঁ, খাই লৈ আহিলোঁ গেছ ভৰাবৰ বাবে। এইটো এজেঞ্চিৰ পৰা আমি গেছ লোৱা হয় যিহেতুকে গেছটো একেলগত ভৰাই লওঁ বুলি আহিলোঁ ইয়ালৈ। আকৌ আমি দুজনীয়ে ৰাস্তাৰ ওচৰতে আছোঁ। ইমান ধুনীয়া পৰিৱেশ দেখিছে, মাজতে মানে এজেঞ্চিটো, ইমান ধুনীয়া হাৱা চলিও আছে, ধুনীয়া একদম। আমি ৰাস্তাৰ সন্মুখতে দুজনী এনেকুৱাকৈ আছোঁ। পাপাকে গেছটো তাৰ পৰা এনেকুৱাকৈ ভৰিৰে ঠেলি ঠেলি লৈ আহিছে। আহি পালে গাড়ীৰ ওচৰত, ময়ো অকণমান সহায় কৰি দিলোঁ, গাড়ীখনত সোমোৱাৰ মানে ভৰাটো সহায় কৰি দিলোঁ। ছোৱালীয়ে মোক বাই বাই দি আছে পিছফালৰ পৰা চাই কিবা। এয়া আকৌ মাহঁতৰ ঘৰলৈ আহিলোঁ। এইকেইটা ভেড়া ছাগলী চাওকচোন, এয়া সেইটোৱেনো মোৰ পিছে পিছে আহি আছে দেই, আজিকালি দেখিবৰে নাই। মামাহঁতৰ ঘৰ এয়াৰপৰ্টৰ ওচৰতে যিহেতুকে এইখন প্লেন উঠিছে চাওকচোন। আকৌ মামাহঁতৰ ঘৰলৈ আহিলোঁ। সিহঁতৰ নাম কীৰ্তন ধৰি আছে মন্দিৰত। এইদিনাখন যিহেতুকে হোম যজ্ঞ কৰা হৈছিলে, আজি নাম কীৰ্তনো কৰি আছে, তাকো অকণমান বোলো মই দেখুৱাওঁ। সিহঁতে এনেকুৱাকৈ নাম ধৰিলোঁ। মায়ে এইজনী মা, মূৰত চাদৰ লৈ থকা এজনী কণাত থকা মায়ে নাম দি আছে তাৰমানে মায়ে ধুনীয়াকৈ ভিতৰত এনেকুৱাকৈ দি দিছে ঠগীবিলাক, বাহিৰৰ ফালে নাম কীৰ্তন কৰিছে। মই অকণমান দেখুৱাই দিওঁ ভিতৰখন। এইখন ভিতৰখন, এইটো যে আগত ছাতিঘৰ গামোচা এটি আছে, এইটো বুঢ়াগোঁসাই মন্দিৰ হয়। বহুত মানে ধৰ্ম আছে, নিয়ম নীতিৰ মাজেৰে। আজিলৈ ইমানেই আছিলে ভিডিঅ'।